শৰাইঘাটৰ পাৰত আজি হিয়াকাৰ বিননি। কবি অভিমান কাশ্যপ, আবৃত্তিকাৰ বহ্নিমান বৰদলৈ। শৰাইঘাটৰ পাৰত আজি হিয়াকাৰ বিননি। তুমি শুনিছানে বন্ধু কাণ পাতি? যদিহে শুনা নাই তুমি, 1000 বাৰ ধিক্কাৰ তোমাক। শুনা বন্ধু, আজি কান্দে শৰাইঘাটে, কান্দে বৰ ফুকনে আৰু কান্দে অসমীয়াই। আপোন মোমাই কাটি ৰাখিছিল নেকি দেশ ৰক্ষাৰ চানেকি, স্মৃতিৰ অতল গহ্বৰত পুতি যাবলৈকে। লাচিতৰ তপত তেজত উঠলি উঠাই কালৰ বুঢ়ালৈ তৰ বহল বুকুৱে আজি কঢ়িয়াইছে যোৱা অসম মাতৃৰ চকুলো। কিদৰে সহিব পাৰে বীৰ লাচিতৰ আত্মাই? সহ্য উঠা দেশত আজি বেলিমাৰ দেখি হেংদাং বিচাৰি হৃদয় হয় হাহাকাৰ। আৰু চোৱা বন্ধু, আহৰি হয় যদি আজিৰ দেশ দহি পতনে নিজ মাতৃৰ পিতৃৰ দৰদাম কৰিছে আপোন গৰ্ভক উপহাস কৰি। আৰু চোৱা বন্ধু, আৰু চোৱা আপোন মাতৃৰ ধৰ্ষণৰ দৃশ্য নিৰ্বিকাৰ কৌৰৱৰ ৰাজসভাত ধৃতৰাষ্ট্ৰ হৈ। পুৰুষৰনো কি লাজ, কি মান? লাজ পাইছা নেকি তুমি? কেতিয়া অন্ত হ'ব তোমাৰ এই কুম্ভকৰ্ণৰ নিদ্ৰা? উঠা জেগা আৰু চকু মেলি চোৱা, বৰফুকনৰ তেজৰ তপত সোঁতৰ পিৰিপিৰণি নাই জানো তোমাৰ দেহত? যদিহে আছে, দেৰি কৰিছা কিয়? শুনা অসমীয়াই কাতৰ আবাহন, কঁকালত টঙালি টানি হাতত হেংদাং জোকাৰি যোৱা লৰি শেষ ৰক্ষাৰ ৰণক্ষেত্ৰলৈ। আকৌ এবাৰ লৈ দেখুৱাওক বিদেশীৰ কলা তেজৰ চেকুৰা। জয় আই অসম, জয় আই অসম, জয় আই অসম।